হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি দৈ দি বনোৱা পনীৰৰ ৰেচিপি। এইদৰে কেতিয়াবা আপোনালোকে দৈ দি পনীৰ বনাই খাইছেনে বাৰু? যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া আহকচোন চাওঁ ৰেচিপিটোৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন। পনীৰখিনি মই অলপ ভালকৈ ধুই ল'লোঁ, কাৰণ মই কেন পনীৰ ইউজ কৰিছোঁ। যদি আপোনালোকে ঘৰতে বনোৱা পনীৰ ব্যৱহাৰ কৰে তেতিয়া নুধুলেও হ'ব। এতিয়া পনীৰখিনি মেৰিনেট কৰিবলৈ তাত অলপ হালধি দিছোঁ আৰু ৰেড চিলি পাউডাৰ, মই কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ কালাৰটোৰ বাবে, আৰু নিমখ এড কৰি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া দৈখিনিত পৰিমাণ অনুযায়ী মছলা এড কৰি ল'ম। এতিয়া মই জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ সৰু চামুচেৰে এড কৰি লৈছোঁ। আপোনালোকে দৈখিনি প্ৰথমতে ভালদৰে ফেটি ল'ব, তেতিয়া দৈ গোটা খিনি নাথাকে। আৰু দৈখিনি যদি অলপ টেঙা হয় তেতিয়া আপোনালোকে অলপ সোৱাদ অনুযায়ী চেনিও এড কৰি ল'ব পাৰে, তেতিয়া টেষ্টটো বেলেঞ্চ হৈ যাব। এতিয়া এইদৰে তেলত পনীৰৰ পিচবোৰ ফ্ৰাই কৰি লৈছোঁ। মই মাষ্টাৰ্ড অইলত ফ্ৰাই কৰিছোঁ, আপোনালোকে ৰিফাইনতো ফ্ৰাই কৰিব পাৰে। এতিয়া গোটেইখিনি পনীৰ এইদৰে ফ্ৰাই কৰি কাঢ়ি থৈ দিম। এতিয়া গ্ৰেভিটোৰ বাবে কেৰাহীত আৰু অলপ তেল গৰম কৰি লৈছোঁ। তাত এতিয়া মই যিখিনি গোটা গৰম মছলা লৈছিলোঁ সেইখিনি দি দিলোঁ। এইখিনি লাহেকৈ ফুটি উঠিলে তাত পিঁয়াজখিনি এড কৰি দিম আৰু ভালকৈ পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিলত যিখিনি আদা নহৰু পেষ্ট বনাই লৈছিলোঁ সেইখিনিও দি লৈছোঁ, আৰু এতিয়া এইখিনি ভালকৈ পিঁয়াজৰ লগত ভাজি ল'ম কেঁচা গোন্ধটো নোযোৱালৈকে। আদা নহৰুখিনি অলপ ভাজি লৈ এতিয়া ইয়াত অলপ মই পানী দি দিছোঁ যাতে পিঁয়াজখিনি অলপ সোনকালে গলি যায়। এতিয়া ইয়াত কাটি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি পেলাই অলপ লৰাই ল'ম। লৰাই লৈ তাত অকণমান নিমখ এড কৰি দিম যাতে বিলাহীখিনি সোনকালে ছফ্ট হৈ যায়। এতিয়া ইয়াত পৰিমাণ অনুযায়ী হালধি দি লৈছোঁ। দি লৈ আটাইখিনি লৰাই ল'ম। লৰাই লৈ সিজিব দিম যেতিয়ালৈকে বিলাহীখিনি ছফ্ট হৈ নাযায়। বিলাহীখিনি ছফ্ট হৈ গ'ল। এতিয়া দেখিছে কাষেদি তেলখিনিও লাহেকৈ ছেপাৰেট হৈ আহিলে। এতিয়া ইয়াত দৈৰ যিটো মছলাৰ লগত মিশ্ৰণ বনাই থৈছিলোঁ সেইটো দি দিছোঁ। দি ভালদৰে লৰাই ল'ম। এইটো টাইমত গেছৰ ফ্লেমটো অলপ ল' ৰাখিব। এতিয়া গ্ৰেভিখিনিত সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। মন কৰিব আগতো যিহেতু নিমখ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে এবাৰ চেক কৰি চাই ল'ব, যিমান প্ৰয়োজন হয় সিমান এড কৰিব পাছত। আৰু এতিয়া ইয়াত ভাজি থোৱা পনীৰখিনি দি পেলাই ভালদৰে লৰাই ল'ম। 5 মিনিটমান এইদৰে সিজিবলৈ দিম। তাৰপৰা ইয়াত মই গৰম পানী এড কৰি লৈছোঁ। আপোনালোকে গ্ৰেভিটো যিমান ডাঠ বিচাৰে সেইটো হিচাপত পানী দি ল'ব। এতিয়া আটাইখিনি ভালদৰে এবাৰ লৰাই লৈ সিজিবলৈ দিম। যেতিয়া গ্ৰেভিটো ডাঠ হৈ আহিব তেতিয়া আমাৰ পনীৰৰ চব্জিকণ ৰেডি হৈ যাব। চব্জিখিনি এফালে সিজি থাকোঁতে মই আনফালে কচুৰি মেথি অলপ ড্ৰাই ৰ'ষ্ট কৰি আছোঁ ইয়াত এড কৰিবলৈ। অপশ্যনেল হয় এইটো, কিন্তু দিলে ফ্লেভাৰটো ভাল হয়, দিবও পাৰে আপোনালোকে। এতিয়া চব্জিখিনি আমাৰ প্ৰায় হ'লেই, আৰু ইয়াত মই গৰম মছলা এড কৰি দিছোঁ। গ্ৰেভিখিনিও ডাঠ হৈ আহিল। এতিয়া ইয়াত ড্ৰাই ৰ'ষ্ট কৰি ৰখা কচুৰি মেথিখিনি অলপ হাতেৰে মিহি কৰি ল'লোঁ আৰু এতিয়া ইয়াত দি দিছোঁ। দিলে ফ্লেভাৰটো বহুত ইনহেঞ্চ হৈ যায়। আপোনালোকে যদি ইয়াৰ ফ্লেভাৰটো ভাল পায় এড কৰিব পাৰে, নহ'লে ধনিয়া পাতো এড কৰিব পাৰে। এতিয়া আমাৰ পনীৰৰ চব্জিখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।